মই বহুদিনৰ মূৰত এই অঞ্চললৈ মই আহিছোঁ। কিন্তু পৰিৱেশ ইয়াত এই বাথৌ সমাৰোহে সমন্বয়ৰ বাৰ্তা দিছে, বিশ্বাসৰ বাৰ্তা দিছে। আমাৰ জনগোষ্ঠী ভিত্তিত থকা ভক্তি অবিশ্বাস সকলো হৈছে এক সংস্কাৰমূলক পদক্ষেপ এখেতসকলে গ্ৰহণ কৰিছে। ধৰ্মই আমাক যিটো শিকায়, ধৰ্মই সদায় শান্তি, মানৱ প্ৰেম, ধৰ্মই সদায় সমন্বয়ৰ কথা কয়। গতিকে আজি এই বাথৌ মহাসভাৰ ৰূপালী জয়ন্তীয়ে এইটোৱেই বাৰ্তা দিছে যে আমি সকলোৱে মিলিজুলি এই অঞ্চল আমাৰ মাতৃভূমিৰ প্ৰতি থকা দায়িত্ব কৰ্তব্য, আমি এক সংস্কাৰমুখী চিন্তাৰে এখন শৃংখলাবদ্ধ সমাজ, প্ৰগতিৰ সমাজ গঢ়িবলৈ আমি আগবাঢ়ি যাব পাৰিম। গম পাইছোঁ যে মই প্ৰতিখন গাঁৱতে বাথৌ ধৰ্মৰ মন্দিৰ হোৱাটো বিচাৰোঁ। তাত যিখিনি সহযোগিতা কৰিব লাগে মই কৰিম। আৰু এটা শেষত ক'ব বিচাৰিছোঁ যে এইটোকে আমাৰ অঞ্চলৰ পৰা যিখিনি প্ৰায় 40,000তকৈ অধিক জনসাধাৰণ প্ৰকাশ কৰা হৈছে। সেই হিচাপে গাঁওবিলাকত কোনো ৰাষ্ট্ৰপতি বা শিক্ষা অনুষ্ঠান বা ধৰ্মীয় অনুষ্ঠান বা বিজুলী পোৱাৰ ব্যৱস্থা তেনেকুৱা কোনো ধৰণৰ দেখা পোৱা নাযায়। আমাৰ এটা চৰকাৰী আইনগত কিছু কথা আছে, সেইখিনি অভাৰকম কৰি আমাৰ কৰি থকা হৈছে। আৰু মই আশা কৰিম কম দিনৰ ভিতৰতে এই মৌলিক অধিকাৰ যে কথা কৈছোঁ, এই অধিকাৰখিনি মানুহে পাবলৈ সক্ষম হ'ব। মই সকলো প্ৰকাৰে সহায় কৰিম।